নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। আজি মই কেইটামান চিম্পুল ৰেচিপি সকলোৰে আগতে শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ সকলোৱে সম্পূৰ্ণকৈ ৰেচিপিকেইটা চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আলু পিটিকা বনাব লৈছোঁ, কিন্তু অকণমান আজি বেলেগ ধৰণে বনাইছোঁ। নৰসিংহ পাত লৈছোঁ, নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ। এইখিনি এতিয়া তেলত মই ফ্ৰাই কৰি ল'ম আৰু লগতে আলুখিনি এইফালে বইল কৰি লৈছোঁ। এয়া মোৰ আলুখিনি বইল কৰি লোৱা হৈ গ'ল আৰু এইফালে এখন কেৰাহীত মই অকণমান মিঠাতেল গৰম কৰি লৈছোঁ। তাতে দুটা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়া দুটা অকণমান ৰঙা পৰাকৈ ভাজি লৈছোঁ আৰু মই এতিয়া ইয়াতে দি দিম নৰসিংহ পাতখিনি। পাতখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ, তাৰ পৰা মই পিঁয়াজখিনি দিম। পাতখিনি মই অকণমান ৰঙা পৰিব দিছোঁ, তেতিয়াহে গোন্ধটো অকণমান ভাল আহিব। এয়া মোৰ ৰঙচুৱা হৈ গ'ল পাতখিনি আৰু ইয়াতে মই দুফুটা নহৰু লৈছিলোঁ, দিবলৈ পাহৰি গ'লোঁ, এতিয়াই দি দিছোঁ আৰু লগতে কাটি লোৱা পিঁয়াজখিনিও মই ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ মিক্স হোৱাকৈ ধুনীয়াকৈ লৰাই ল'ম। আৰু বিশেষ একো নাই, এইখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'লেই হৈ গ'ল। এয়া মোৰ পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনি আলুখিনিৰ ওপৰত দি লৈছোঁ আৰু ইয়াতে মই জোখমতে নিমখ দি ল'ম। এতিয়া মই এইখিনি ভালকৈ হাতেৰে মিক্স কৰি পিটিকা বনাই ল'ম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আজি মই ইয়াৰ লগতে কেইবাটাও ৰেচিপি শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ আলু পিটিকাখিনি ৰেডি হৈ গ'ল আৰু আনফালে মই লৈছোঁ বাঁহৰ গাজ। খাবলৈ অনা হৈছিলে, কিন্তু তাৰে অকণমান মই আচাৰ বনাব লৈছোঁ। ইয়াত দিছোঁ জলকীয়া, দিছোঁ হালধি আৰু থেকেৰা দিছোঁ কেইফুটামান আৰু লগতে মিঠাতেল দিছোঁ অকণমান। মিঠাতেল আৰু দিব লাগিব, কিন্তু এতিয়া মই বৰ বেছি দিয়া নাই। এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই অকণমান নিমখ দিছিলোঁ। এয়া মোৰ এইফালে খৰিচাখিনি ৰেডি হৈ গ'ল। এইখিনি মই ধুনীয়াকৈ বটলত ভৰাই ৰাখিম আৰু আনফালে মই লৈছোঁ টেঙামৰা আলু। টেঙামৰাখিনি মিহিকৈ কুটি লৈছোঁ আৰু আলু বইল কৰি লৈছিলোঁ আৰু এইফালে এয়া লৈছোঁ সৰু মাছ। মাছখিনি ফ্ৰাই কৰা তেলতে কেইটামান মিঠি গুটি দি লৈছোঁ আৰু ইয়াতে মই টেঙামৰাখিনি দি দিছোঁ। এইখিনি ভালকৈ লৰাই ল'ম এতিয়া। টেঙামৰাখিনি বেছি দেৰি নালাগে সিজিবৰ বাবে। ইয়াতে মই এতিয়া জোখমতে নিমখ আৰু হালধি দি ল'ম। এতিয়া এইখিনি আকৌ ভালকৈ মই লৰাই ল'ম। টেঙামৰাখিনি প্ৰায় গলি আহিলে ইয়াতে মই বইল কৰি লোৱা আলুখিনি মই পিটিকি লৈছিলোঁ, সেইখিনি ইয়াতে দি ল'লোঁ। এতিয়া এইখিনি ভালকৈ মই মিক্স কৰি লৰাই ল'ম। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু ইয়াতে এতিয়া মই অলপ গৰম পানী দি দিম। পানীখিনি মই একেবাৰতে দি দিছোঁ, আকৌ নিদিওঁ আৰু। এতিয়া মই এইখিনি ভালকৈ উতলাই ল'ম আৰু ইয়াতে এতিয়া মই ফ্ৰাই কৰি লোৱা মাছখিনি দি দিম। একেবাৰে সহজ হয়, কিন্তু খাবলৈ খুব টেষ্টি হয়। ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছখিনি দি দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই অলপ সময় উতলিব দিম। অলপ সময়ৰ বাবে মই ঢাকোনখন লগাই দিছোঁ, তেতিয়াহে সোনকালে উতলিব আৰু কেইমিনিটমানৰ পাছতে মই ঢাকোনখন উদঙাই ল'লোঁ আৰু মোৰ টেঙামৰাৰ আঞ্জাখিনি ৰেডি হৈ গ'ল। ইয়াত মই বেলেগ টেঙা ব্যৱহাৰ কৰা নাই, টেঙামৰাখিনি যথেষ্ট টেঙা।
আৰু আনফালে মই এটা কলডিল কাটি লৈছিলোঁ। কলডিলখিনি দীঘল দীঘলকৈ কাটি লৈছিলোঁ আৰু আনফালে এটা চচপেনত অলপ পানী গৰম কৰি ল'লোঁ। ইয়াতে মই এতিয়া কলডিলখিনি বইল কৰি ল'ম। কলডিলখিনি আচলতে বইল নকৰাকৈ খাব লাগে, কিন্তু ভাবিলোঁ আজি অকণমান বেলেগ ধৰণে বনাই চাওঁ। ইয়াতে মই অকণমান হালধি দি দিছোঁ। আৰু আনফালে মই কলডিলত দিবৰ বাবে আদা, নহৰু, পিঁয়াজ, আলু, তেজপাত আৰু হালধি, ধনিয়া, জিৰা, কাশ্মীৰী মিৰ্চ আৰু চিকেন মছলা এইখিনি মই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মোৰ এইফালে কলডিলখিনিও বইল কৰি লোৱা হৈ গ'ল। এইখিনি হৈ গ'ল। এতিয়া মই এটা ফুটা কেৰাহীত এইখিনি পানীখিনি টোক খাবৰ বাবে ৰাখি থ'ম অলপ দেৰি। এয়া মোৰ পানীখিনি ধুনীয়াকৈ টোক খাই গ'ল। আৰু আনফালে এখন কেৰাহীত মই জোখমতে মিঠাতেল দি লৈছোঁ। ইয়াতে মই আলুখিনি ফ্ৰাই কৰি ল'ম। যিহেতু কলডিলখিনি বইল কৰি লোৱা আছিলে, নহ'লে আলুখিনি নিসিজিব, সেইবাবে মই আলুখিনিও ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ আলুখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এইখিনি মই কাঢ়ি ল'ম এতিয়া। আৰু আনফালে সেই একেখিনি তেলতে অকণমান মই পাঁচফোৰণ দি লৈছোঁ। এইখিনি এতিয়া মই ইয়াতে পিঁয়াজখিনি দি ল'লোঁ। অকণমান লৰাই ল'ম, তাৰ পৰা তেজপাতখিনি দি দিলোঁ। এতিয়া মই থেতালি লোৱা আদা, নহৰুখিনি দি দিছোঁ। এইখিনি এতিয়া মই মছলাখিনি ইয়াতে দি ল'লোঁ। পিঁয়াজখিনি একেবাৰে ৰঙচুৱা হ'বলৈ নাই দিয়া, নহ'লে নহৰুৰ চেণ্টটো নাথাকে। এতিয়া মই ইয়াতে কলডিলখিনি দি দিম। এইখিনি এতিয়া মই আকৌ এবাৰ ভালকৈ লৰাই লৈছোঁ। ইয়াতে এতিয়া মই জোখমতে নিমখ দি লৈছোঁ। এতিয়া মই এইখিনি অকণমান সময়ৰ কাৰণে ঢাকোনখন লগাই ৰাখিম। অলপ সময়ৰ পাছত মই ঢাকোনখন দাঙি চালোঁ। কলডিলখিনি ধুনীয়াকৈ সিজি আহিছে। আকৌ অকণমান সময়ৰ কাৰণে ঢাকোনখন লগাই দিলোঁ। আকৌ অকণমান সময়ৰ পাছত ঢাকোনখন দাঙি চালোঁ আৰু অকণমান কলডিলখিনি সিজিব দিছোঁ। এয়া মোৰ কলডিলখিনি প্ৰায় সিজি গৈছে। এয়া মোৰ কলডিলৰ চব্জিখিনি ৰেডি হৈ গ'ল।